আজি আজি আমি দেখিবলৈ পালো যে যেহেতু বিটিসি গভর্নমেন্টৰ আজি যি আমাৰ শীতকালীন অধিৱেশনত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা যি দুজন ব্যক্তিক নমিনেট হিচাপে প্ৰজেক্ট কৰিছে, নমিনেট হিচাপত MCL প্ৰদান কৰিছে, তাতে কিন্তু কিছুমানত আমাক অলপ দুখ লাগিছে। আজি এই ক্ষেত্ৰত আমি এটা বস্তুই আগ্ৰাম চৰকাৰ তথা বিজেপি চৰকাৰ আমি আহ্বান কৰিব বিচাৰিছো যে আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিক ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আমি আক্ৰাশুৱে আদৰণি জনাইছো, আমি ভাল পাইছো। কিন্তু আমি এটা বস্তু আমি দুখ পাইছো যে কোচ ৰাজবংশী জনগোষ্ঠীৰ নামত কিয় আজি আকৌ পুনৰ বিভাজন কৰিলে। আজি যদি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপত যিজন প্ৰাৰ্থী পৰমেশ্বৰ ৰায় আৰু হেমপ্ৰভা দেৱী ডাঙৰীয়ানীক যি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপত যি নমিনেট প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ভাল পাওঁ। তাতে কিন্তু কোচ আৰু ৰাজবংশী বুলি দুটা এটা পাৰ্ট কৰি দিছে। আমি কিন্তু বাৰম্বাৰ আমাৰ অসম চৰকাৰ বা বিজেপি চৰকাৰে বাৰম্বাৰ কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত এটাৰ পিছত এটা কিন্তু ডিভাইড পলিচি ইউজ কৰি আছে, আমাৰ অনুভৱ হৈছে। সেইকাৰণে আমি বিজেপি চৰকাৰক আহ্বান কৰিছো, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যে আপোনালোকে যিখিনি চিন্তা কৰিছে বা যিখিনি আপোনালোকে প্ৰস্তাৱ হাতত লৈছে এই ক্ষেত্ৰত আমি ভাল পাইছো। কিন্তু সমান্তৰালভাৱে আজি কোচ আৰু কোচ ৰাজবংশী হিচাপত যি দুজন প্ৰাৰ্থীক নমিনেট হিচাপে বিটিসি গভৰ্নমেণ্টখনক প্ৰজেক্ট কৰিছে এই ক্ষেত্ৰত যাতে ডিভাইড যাতে কৰা নহয়, এইখিনি যাতে সম্পূৰ্ণভাৱে যাতে শুধৰণি কৰা হয়। আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক বিটিসি চৰকাৰ তথা BPF চৰকাৰক আমি আহ্বান কৰিছো যে কোচ আৰু কোচ ৰাজবংশী যিহেতু একেই, আমাৰ ভিতৰত ইয়াতে কোচ বেলেগ নহয়, ৰাজবংশী বেলেগ নহয়। এই ক্ষেত্ৰত যদি কিবা ভুল হৈছে, যদি কিবা ইয়াতে প্ৰিন্টিং মিষ্টেক হৈছে, এইখিনি যাতে শুধৰণি কৰে বিটিসি গভৰ্নমেণ্টৰ ফালৰ পৰা আমি আহ্বান জনাইছো। আৰু বিশেষকৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰিছো যে আৰু কোচ ৰাজবংশী জনগোষ্ঠীক যাতে আকৌ যাতে ডিভাইড বা কোনো ধৰণৰ যাতে ভাগ কৰা নহয়। ইতিমধ্যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে আন্তঃগাঁথনিক আমি পিছ পৰি আছো। আমি বিটিসিত আমি আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিকত আজি পৰিণত হৈছো। আজি BPF চৰকাৰ বা বিজেপি চৰকাৰে যি ধৰণে পদক্ষেপ হাতত লৈছে এই পদক্ষেপক আমি ভাল পাম আৰু নিজেও আনন্দিত হম যদি আমাৰ কোচ আৰু কোচ ৰাজবংশী জনগোষ্ঠী ডিভাইড নকৰি দুজন প্ৰাৰ্থী দিয়ে। এই কাৰণে আমি বস্তুখিনি আহ্বান জনাইছো। আৰু যদি কোচ আৰু কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে যদি আকৌ ডিভাইড বা যদি শুধৰণি নকৰে, যদি আজি দুজন প্ৰাৰ্থী দিয়াৰ পিছত যদি বস্তুখিনি যদি আমি আহ্বান কৰাৰ পিছতো যদি শুধৰণি কৰা নহয়, আমি বিশেষকৈ আমাৰ অসম চৰকাৰক আমি আহ্বান কৰিছো যে আজি যি দুজন প্ৰাৰ্থী আছে পৰমেশ্বৰ ৰায় আৰু হেমপ্ৰভা দেৱী, এই দুজন প্ৰাৰ্থীক যদি কোচ আৰু কোচ ৰাজবংশী যিটো ডিভাইড কৰিছে এই ক্ষেত্ৰত যদি শুধৰণি কৰা নহয়, নিশ্চয় কিন্তু আমি এইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম আৰু কোনো পধ্যে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি কোচ আৰু কোচ ৰাজবংশী একে সম্প্ৰদায়ৰ মানুহ, আমি এটাই জনগোষ্ঠী। ইয়াতে যাতে কোনো পধ্যে ডিভাইড কৰা নহয়, ডিভাইড যদি কৰিব বিচাৰে তেতিয়া কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু নিশ্চয় যদি এইটো শুধৰণি কৰা নহয়, আমি আহ্বান কৰিছো